এই হাবুংখনৰ এই যিখিনি 285 বিঘা মাটি, এই মাটিখিনি এনেকৈ জৰাজীৰ্ণ অৱস্থাত পৰিণত হ'ল। এনেকৈ থাকোঁতে থাকোঁতে এজন মানুহে হাবুং ক'ত আছে বিচাৰি ফুৰিছিলে। সেই মানুহজনৰ নাম হ'ল মানচাও নগেন হাজৰিকা। তেখেতৰ ঘৰ আছিল গুৱাহাটী মোলাঘৌ পথত, আৰু তেখেত ধেমাজিলৈ আহিছিলে অতিৰিক্ত উপায়ুক্ত হিচাপে, আৰু আহি ধেমাজিতে গম পালে যে পশ্চিম ধেমাজি বৰ ৰাজহুৱা তথা বুঢ়াভকত অঞ্চলত এনেকুৱা এডোখৰ জেগা আছে। সেয়ে তেওঁ এদিনাখন ইয়াতে এখন জিপচি লৈ চাবলৈ আহিলে। চাই তেওঁ দেখিলে যে হয়, এইখনে চুকাফাই পতা দ্বিতীয় ৰাজধানী হাবুং। আৰু সেইমতে তেওঁ 1990 চনৰ ঘটনা এটা তাৰিখত তেওঁ আমাৰ লখিমপুৰ ধেমাজি ঢকুৱা ঘিলামৰা মুছলিমে আহোম মানুহ কিছুমান মাতি আনিলে, আৰু সেই তাৰিখতে ইয়াতে লাই খুঁটা এটা পোতা হ'ল। লাই খুঁটা কি? এটা ভলুকা বাঁহৰ খুঁটা। খুঁটাটো পুতিবলৈ গাঁতটো খানোতেই মিস্ত্ৰীজনৰ বুঢ়া আঙুলিটো কাটি প্ৰথমেই তেজ গৈছে। তাৰপাছতে আহোমৰ এই যিখিনি নামজাৰি অৰ্থাৎ নিহাপলক সেইখিনি ছিটিয়াই দিয়াৰ লগে লগে তেজটো ৰখিলে। তাৰপাছতে কাই এটা পাত ছিগৰি তেজ দিয়া হৈছে। আহোমৰ প্ৰিয় লোকলাও বাকি দিয়া হৈছে। মৃদঙৰ ঘাট মাৰি খুঁটাটো বহুৱাই দিয়া হ'ল। বহুৱাৰ পাছত সকলোৱে মাটি দি পোতা হ'ল। পোতাৰ পাছত এখন গামোচা মেৰিয়াই দিওঁতে ধাও ধাওকৈ বৰষুণ আহিলে। বৰষুণ অহাত ইয়াত জেগা নোহোৱাৰ কাৰণে ওচৰতে এখন ভেঞ্চাৰ স্কুল আছিলে, ৰাজগড় এম ই স্কুল। তালৈ মানুহবিলাক দৌৰি গৈছিলে, আমিও দৌৰি গ'লোঁ। তাতে গৈ মিটিং কৰিছিলোঁ। মিটিং কৰি থাকোঁতে 3:30 বজাত ল'ৰাবিলাকে চিঞৰি চিঞৰি ক'লে যে সেই ভলুকা বাঁহৰ খুঁটাটো এজন মানুহ বহিলে। তেতিয়া আমি সকলোৱে চাই দেখিলোঁ হয়, সম্পূৰ্ণ মুগাৰ ড্ৰেছ কৰি মূৰতে পাগুৰি মাৰি মানুহ এজন বহিলে। তেতিয়া আমি দৌৰি আহিলোঁ, কি মানুহ বহিলে চাওঁ বুলি। আহোঁতে পৃথিৱীখন আন্ধাৰ হ'ল। কিয় 3:30 বজাত পৃথিৱী আন্ধাৰ হ'ল বুলি ওপৰলৈ চাওঁতে দেখিছিলোঁ যে লক্ষ লক্ষ কোটি কোটি জীয়া আহিছিলে। সেই জীয়াবিলাকে সূৰ্যৰ পোহৰটো ঢাকি দিছিলে। আৰু আমি যিমান দৌৰিছোঁ তাতোকৈ জীয়াবিলাক আগত পালেহি, আৰু জীয়াবিলাকে এই ভলুকা বাঁহৰ খুঁটাটো 3 পাক ঘূৰিলে, আৰু জীয়াবিলাক পুনৰ গুচি গ'ল, শিৱসাগৰ ফালে গুচি গ'ল। যোৱাৰ পাছতে এই মানুহজন নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ পাছত সেই নগেন হাজৰিকাই দলঙৰ শলকাত 8 টুকুৰা আনিলে। সেই 8 টুকুৰাৰে খেৰ বাঁহে মন্দিৰটো ইয়াতে তৈয়াৰ কৰা হ'ল, চাউথ চেণ্টেনটো বনোৱা হ'ল। আৰু বনাই লৈ আমাৰ ওচৰৰ গাঁওবিলাকৰ অপায় মূল হ'লে গৰু এটা হেৰালে, জাল এখন হেৰালে, সকলোৱে ইয়ালৈ আগ কৰিব লাগিলে। এনেকৈ আগ কৰোঁতে সকলোৱে প্ৰমাণ পালে। প্ৰমাণ পোৱাৰ কাৰণে ইয়াতে পূজা দিবলৈ আৰম্ভ কৰিলে। পূজা কোনে কৰিব? পূজা কৰিবলৈ পুৰোহিত লাগিব। তেতিয়া এই আইগৰাকী মানুহজনে আছিলে দামচাও ধনিৰাম শৰ্মা। ধনিৰাম শৰ্মা এজন শিৱসাগৰত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি, গতিকে তেখেতকে পুৰোহিত কৰিবলৈ দিলে। আৰু তেখেতে তেতিয়াৰ পৰা 1990 চনৰ পৰা মাংগলিক কৰ্ম আৰম্ভ কৰিলে। এনেকৈ মাংগলিক পূজা কৰি থাকোঁতে 95 চনত ময়ো আহি ইয়াতে পালোঁহি। মই এখন এম ই স্কুলৰ মাষ্টৰ আছিলোঁ। ময়ো ভাষাটো জনাৰ কাৰণে মোক ইয়ালৈ টানি আনিলে। ময়ো আহি ইয়াতে পুৰোহিতটো আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰা আমি এনেকৈ পুৰোহিত কৰি থাকোঁতে থাকোঁতে ধনিৰাম শৰ্মাই আজি 25 বছৰ কাল কটালে। কিন্তু বাকী সেই সময়ত মই অহাৰ পাছতো বহুতজন পুৰোহিত আহিলে। এতিয়ালৈকে কিন্তু বহুজন মৰিলে, প্ৰায় 6জন পুৰোহিতৰ অৱসান ঘটিলে। এনেকৈ চুকাফাই এইখিনি কৰাত এই গোটেই কৰ্মখিনি কৰাৰ পাছত যেতিয়া নেকি পূজা এটা দিনটোত এটা হয়, কেতিয়াবা 2টা হয়, কেতিয়াবা নহয়, এনেকৈ দিনবোৰ গৈ আছিলে। যেতিয়া সৰ্বানন্দ সোণোৱালে এটা মেডাম মেফিত এখন হেলিকপ্টাৰ লৈ ইয়ালৈ আহিলে। তেওঁৰ লগত আহিছিলে পৰিমল শুক্লবৈদ্য আৰু নৱদলে প্ৰধান বৰুৱা। তিনিও আহি ইয়াতে দেখিলে যে ইয়াত ভগাচিগা মন্দিৰ, চাৰিওফালে হাবি জংঘল। হয়তো সৰ্বানন্দই মনতে কিবা এটা অহংকাৰ ভাৱ কৰিলে। তাৰ কাৰণে সৰ্বানন্দ যাবৰ সময়ত হেলিকপ্টাৰত উঠিলে 4টা মন্ত্ৰীয়ে। উঠাৰ পাছত হেলিকপ্টাৰখন ধৰি ৰাখি থৈ দিলে। বহুত ওপৰলৈকে যায়, আকৌ নামি আহে, তলতো নপৰে। এনেকুৱা আপ এণ্ড ডাউন হ'ল। প্ৰায় 45 মিনিট 7 বাৰ আপ এণ্ড ডাউন হ'ল। তেতিয়া জিলাৰ ডিচিয়ে দৌৰি দৌৰি আমাক ভিতৰত খবৰ দিছিলে যে CMৰ হেলিকপ্টাৰখন যাব পৰা নাই, আপ এণ্ড ডাউন আছে। তেতিয়া এই নামজাৰি ঘটিটো ধৰি ফিল্ডলৈ দৌৰি গৈছিলোঁ। ফিল্ডত দৌৰি গৈ তাত দেওৰ ধ্যান কৰি চলুক গাই গাই যেতিয়া ঘটিটো চাটুককৈ মাৰি দিছিলোঁ, তেতিয়াই হেলিকপ্টাৰ ভাটুংকৈ উৰি গৈছিলে আৰু হেলিকপ্টাৰ গুচি গ'ল। তাৰপাছতে সন্ধ্যাৰ সময়ত আকৌ সৰ্বানন্দই ফোন কৰি জনাইছে যে মই ভালে কুশলে পালোঁহি, মই ষ্টেজত টকা 2 কোটি দিম বুলি কৈছিল, নহয় মই 3 কোটি দিম বুলি ক'লে। গতিকে সেই 3 কোটি। তাৰ পাছৰ বছৰত হিমন্ত আহিলে। হিমন্ত ইয়াতে মেডাম মেফি পূজাৰ যি মৌ শাক মানে গাহৰি শাক, কাই শাক, কুকুৰা শাক আৰু লোকলাও সাঁজ আৰু সকলোবিলাক খালে। খাই বৈ তেওঁ ষ্টেজত ভাষণ দি 25 কোটি দিম বুলি ক'লে। 25 কোটি টকা কিন্তু 25 পইচাও দিয়া নাছিলে। পাছৰ বছৰত আহি 2 কোটি টকা এটা কমিটি একাউণ্টছত দি থৈ গ'ল। সেয়ে 5 কোটি। এই 5 কোটি টকাৰে এইবিলাক কৰ্মৰ নিমিত্ত হৈছে। কিন্তু সৰ্বানন্দৰ যিটো কাহিনী, এই কাহিনীটো নিউজ লাইভে ৱৰ্ল্ডৰ টিভিবিলাকত দেখুৱাই আছিলে। দেখুৱাই থকাৰ কাৰণে অসমৰ ৰাইজে অৰ্থাৎ ৱৰ্ল্ডৰ ৰাইজে এই টিভিৰ যোগেদি গোটেই হাবুঙৰ ইতিহাসটো দেখা পালে। আৰু হাবুংটো দেখা পোৱাৰ কাৰণে তেতিয়াৰ পৰা ইয়াত ভক্তৰ বৃদ্ধি হ'ল। আৰু তেতিয়াৰ পৰা ভক্তৰ বৃদ্ধি হোৱাৰ কাৰণে আজি পূজাৰ বৃদ্ধি হৈছে। আৰু সেইমতে হাবুং লাহে লাহে মানে বৃদ্ধি তথা প্ৰসাৰতালৈ আগবাঢ়ি গৈছে।
কথাটো অৱশ্যে বহুত অনুচ্ছেপীয়া, কিন্তু এতিয়া বাহুল্য হৈছে। যিহেতু খুনলুং আৰু খুনলাই দুজন ভাই ককাই, আৰু খুনলাই 7 নম্বৰ ল'ৰা আছিলে চাউলুং চুকাফা, তিনিও ভৈয়ামলৈ বুলি আহিছিলে। আহি য'ত মুংৰি মুংৰাম অৰ্থাৎ মুংমাও আজিকালি ম্যানমাৰ, সেই জেগাতে তেওঁলোকে ৰাজধানী পতাৰো এটা কথা ভাবিছিলে, কিন্তু তাততো নহ'ল। তেতিয়া খুনলুং খুনলাই ক'লে, চুকাফাক ক'লে যে বোপা তুমি ভৈয়াম যাবই লাগিব, আৰু আমাৰ বয়স আছে, আমি উভতি যাম। আৰু ভৈয়ামত তুমি কিছুমান জাতি আছে, এই জাতিবিলাক কিন্তু যুদ্ধ কৰিব নোৱাৰিবা। সেই জাতিবিলাক হৈছে কি বৰাহী, মৰাণ, মটক, চিংফৌ, কা, দফলাত। এই জাতিবিলাক কিন্তু তুমি যুদ্ধ কৰিব নোৱাৰিবা। মৰমে আকলি লৈ তুমি বৰ অসম গঢ়িব লাগিব, অৰ্থাৎ মুংডুন চুনখাম গঢ়িব লাগিব। আৰু সেইমতে চুকাফাক পঠিয়াই দিলে, লগত 9,000 সৈন্য সামন্ত, আৰু চুকাফাক বিপদে আপদে মঙল পাতি চাই সহায় কৰিবৰ কাৰণে 3জন পুৰোহিত পঠিয়াই দিলে। আৰু সেই 3 পুৰোহিতৰ সৈতে চুকাফাই আহি এটা বৰ ওখ পৰ্বতত উঠিছিলে। পৰ্বতটোৰ নাম আছিলে দৈকাং পৰ্বত। তাতে উঠি চুকাফাই তললৈ চাইছিলে যে কোনফালে গ'লে ভৈয়াম পাম, কিন্তু কোনোফালে পথ নাছিলে। তেতিয়া চুকাফাই উপায়ন্ত হৈ লগত যিটো কুকুৰা আনিছিলে, সেই কুকুৰাটোকে পণ্ডিতসকলক ঠেলি দিলে। কুকুৰাটো টাই ভাষাত কাই বুলি কয়, কাইটো ঠেলি দিলে, আৰু পণ্ডিতসকলে কাইটো পাতচি কৰিলে, অৰ্থাৎ কি বলি দিলে। বলি দি মঙল চালে, মঙল চোৱাৰ কাৰণে পথটো দেখা পালে, আৰু সেই পথে চুকাফাই আগমন কৰিলে। কিন্তু পৰ্বতটোৰ নাম সলনি হ'ল। কেলৈ হ'ল? কাই মানে কুকুৰা, পাত মানে বলি দিয়া, গতিকে পাতকাই পৰ্বত হ'ল। হাবুঙৰ ইতিহাস ইমানেই। মই চাওঁ প্ৰশান্ত ফুকন, হাবুং পুৰোহিত।